মই আজি আকৌ তৃতীয় বাৰৰ কাৰণে বা তৃতীয় দিনৰ কাৰণে আধাৰশিলা স্থাপন কৰাৰ এটা কাৰ্যসূচী লৈ ঘৰৰ পৰা ওলাইছো। প্ৰথম মই আজি আমাৰ 1 নম্বৰ ডাঙাইমাৰীৰ পৰা 2 নম্বৰ ডাঙাইমাৰীলৈকে অহা ৰাস্তা ৰাতিপুৱাৰ ভাগত আধাৰশিলা স্থাপন কৰিলো। এতিয়ালৈকে মই এই মুহূৰ্তলৈকে 3টা ৰাস্তা বনোৱাৰ নামত আধাৰশিলা স্থাপনটো কৰিছো। টোটেল আজি 14টা নতুন ৰাস্তা আৰু খালভাৰ বনোৱাৰ নামত আধাৰশিলা স্থাপন কৰা হ'ব। ইতিমধ্যে মই 3 দিন মান আগত টোটেল 15টা আধাৰশিলা স্থাপন কৰিছো আৰু আজি 14টা আধাৰশিলা স্থাপন কৰা হ'ব। টোটেল 29টা আমাৰ এই কচুগাঁও সমষ্টিত ৰাস্তা আৰু খালভাৰ আছে। বাকী আকৌ আমাৰ পখেৰাগ্ৰাম আৰু দতমা সমষ্টিত আকৌ 14টা আছে দলং ৰাস্তা এই গতিবিলি। এইটো ইলেকশ্যনৰ আমাৰ অধিসূচনা জাৰি কৰাৰ আগে আগে কমপ্লিটলি আধাৰশিলা স্থাপনৰ কামটো মই শেষ কৰিম। কিয়নো আধাৰশিলা স্থাপনৰ কাম ইলেকশ্যনৰ অধিসূচনা জাৰি কৰাৰ পাছত নিৰ্বাচন আচৰণ বিধি লাগু হোৱাৰ পাছত আধাৰশিলা স্থাপন কৰাটো সম্ভৱ নহ'ব। গতিকে মই এই 2-3 দিনত আকৌ আধাৰশিলা স্থাপনৰ কামটো কৰি যাম। আজি বহুত ভাল পাইছো। আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াত আমাৰ এই উত্তৰ কমল সিং গাঁওখনত সোমাই যোৱা যিটো মেইন ৰাস্তাৰ পৰা যোৱা যিটো কাঠৰ দলং আছিলে, সেই দলংখন খুব জৰাজীৰ্ণ অৱস্থাত আছিলে। গাড়ী ঘোঁৰা যাব নোৱাৰে, ট্ৰেক্টৰ চলাই যাব নোৱাৰে। বহুত দিনৰ পৰা তেওঁলোকে এই দলংখন কাঠৰ দলংখন হলাই ইয়াতে এটা খালভাৰ বনাব লাগে বুলি দাবী জনাইছিলে। কিন্তু সময় সুযোগ আৰু পুঁজি হাতত সঠিকভাৱে নোপোৱাৰ ফলতে মই সেইবিলাক ঠিক সময়ত বনাব নোৱাৰিলো। কিন্তু ভাগ্য ভাল, এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে MLA বিলাকক কাম কৰিবৰ কাৰণে যথেষ্ট পুঁজি তেওঁলোকে তেখেতৰ ফালৰ পৰা প্ৰদান কৰিছে। এইখিনি পুঁজিৰ পইচা দিয়ে ইয়াত এই RCC কালভাৰখন বনাবৰ কাৰণে এই বছৰ মই দিব পাৰিছো। মই নথৈ আনন্দিত যে এইখন গাঁৱৰ ৰাইজে তেখেতসকলে ক'বলৈ ধৰিছিলে যে ন দলং ন বহত, ন ব্ৰিজ ন বহত বুলি কৈছিলে। এই বছৰ যদি বনাব নোৱাৰে কাকো তেওঁলোকে সোমাব নিদিয়ে বুলি কৈছিলে। এতিয়া ভাগ্য ভাল, মুখ্যমন্ত্ৰী মহোদয়ৰ কৃপাত মই ভোটৰ আগে আগে অধিসূচনা জাৰি কৰাৰ আগে আগে যিটো পুঁজি পালো সেই পুঁজিটো মই ইয়াতে দিলো। এতিয়া কালভাৰো হৈ যাব। নিশ্চয় ৰাইজে তেওঁলোকৰ শ্লোগানটো তেওঁলোকে চেঞ্জ কৰিব। এতিয়া যিয়ে নহওক যিখিনি ৰাস্তা বনাবলৈ লৈছো বা হাতত লৈছো গোটেইখিনি ৰাস্তা অত্যন্ত জৰুৰী, অত্যন্ত দৰকাৰী ৰাস্তা আৰু ৰাইজৰ উপকাৰী ৰাস্তা। আৰু এইবিলাক বনাবৰ কাৰণে MLA বিলাকৰ ওপৰত ৰাইজে আশা কৰিছিলে। এই আশাবিলাক এটা এটাকৈ পূৰণ কৰিবৰ কাৰণে মই চেষ্টা চলাইছো। পৰাই BCDC বিলাকক কৈ আছো যে BCDC বিলাকে ভালো কৰিছে, বেয়াও কৰিছে। BCDC বিলাকৰ দ্বাৰা দি ভাল কামো হৈছে ৰাইজৰ হৈ, কিন্তু ভাল কাম কৰা ইয়াৰ লগতে ভিতৰুৱাভাৱে বেয়া কামো চলিছে। তাৰমানে দুৰ্নীতি এইবিলাকতো প্ৰায় নোহোৱা নহয় হৈও অসমতো পঞ্চায়ত বিলাকৰ দ্বাৰা দি ৰাইজৰ হৈ ভাল কামো হয় গ্ৰাম উন্নয়নৰ কাৰণে। কিন্তু পঞ্চায়তত যিবিলাকে দায়িত্ব লোৱা কোনোবা চেয়াৰমেন, মেম্বাৰ, ছেক্ৰেটাৰী এইবিলাকৰ মাজত প্ৰায় ঘোটালা কৰা, দুৰ্নীতি কৰা এইবিলাকতো পোহৰত আহি থাকে। এতিয়া BCDCটো এই ধৰণৰ দুৰ্নীতিটো পোহৰত অহাটো একো অস্বাভাৱিক নহয়, একো আচৰিত হ'ব লগা নহয়। মূল কথাটো হ'ল এতিয়া BCDC এটা নন কনষ্টিটিউচনেল এটা ইনষ্টিটিউচন হয়। সেইটো এটা কনষ্টিটিউচনেল ইনষ্টিটিউচন বনাব লাগে, PRI বনাব লাগে। তাৰমানে পঞ্চায়তী ৰাজ ইনষ্টিটিউচনটো ইয়াত আনিব লাগে। সেইটো বনাবলৈ হ'লে ভাৰতৰ সংবিধানটো এমেণ্ডমেণ্ট কৰিব লাগিব আৰু পঞ্চায়তী ৰাজ ইনষ্টিটিউচনটো আমাৰ ইয়াত BTCত এপ্লাই কৰিব লাগে। আৰু এই পঞ্চায়তী ৰাজ ইনষ্টিটিউচনটো এপ্লাই কৰিলেহে ইয়াত স্থায়ীভাৱে আমি নিৰ্বাচন পাতিবৰ কাৰণে এটা ব্যৱস্থাটো পাম। গতিকে নম্বৰ 1 এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে যিহেতু দুৰ্নীতি ৰোধ কৰাৰ এটা ছাত্ৰ হিচাপে, এটা উপায় হিচাপে বৰ্তমান মনোনীত মেম্বাৰ বিলাকৰ দ্বাৰা দি পৰিচালিত হোৱা BCDC বিলাকক তেখেতে এটা কনষ্টিটিউচনেল বডি হিচাপে বনাবৰ কাৰণে এটা PRI ফুল ফ্লেজড ইনষ্টিটিউচন আনিবলৈ কনষ্টিটিউচন এমেণ্ডমেণ্ট কৰাৰ দ্বাৰা দি নিৰ্বাচন পাতিবলৈ যিহেতু ঘোষণা কৰিছে, সেইটো মষ্ট ৱেলকাম। ৱেলকাম হিজ ষ্টেটমেণ্ট। আৰু ইমিডিয়েটলি সেইটো হোৱাটো আমি বিচাৰো। PPF দলে আগৰ পৰাই হাগ্ৰামা মহিলাৰী চাহাবৰ আমলতেই আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউচনটো এপ্লাই কৰিব লাগে আৰু BCDCত ইলেকশ্যন পাতিবৰ কাৰণে চিষ্টেমটো এক্সিকিউট কৰিব লাগে বুলি এটা বিল পাছ কৰি পেলাই পঠিয়াই দিছিল অসম চৰকাৰলৈ। কিন্তু অসম চৰকাৰে সেইটো সেই সময়ত বিলখিনি তেওঁলোকে গুৰুত্ব নিদিয়াকৈ সেইটো পেলাই দিয়াৰ কাৰণে আজিলৈকে সেইটো কি নহ'ল, কাৰ্যক্ষেত্ৰত সেইটো পৰিণত নহ'ল।
সেইটো যাতে নহয় এইবাৰ ডাইৰেক্টলি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে যিহেতু ভেৰি মাছ ইণ্টাৰেষ্টেড আৰু তেখেতে ফ্ৰম এটা একশ্যন এণ্ড ইনিচিয়েটিভ ল'ব আৰু ইয়াৰ দ্বাৰা দি মানে আমাৰ এইটো এটা ইলেক্টেড বডি হিচাপে আমি পোৱাৰ ব্যৱস্থাটো হ'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস